নমস্কাৰ বন্ধুসকল, আজি বহাগৰ 1 তাৰিখ আৰু মোৰ ফালৰ পৰা আপোনালোকলৈ হিয়া ভৰা উলগ আৰু মৰম যাচিলোঁ। ইমানে এইকেইদিন বৰষুণ দি আছে, ক'তো ওলাই যাব পৰা নাই। তো 2 বছৰ মূৰত বিহুটো আহিছে, ঘৰত সোমাই থাকিলেতো নহ'ব ন। তাকে ভাবিছোঁ অকণমান ওলাই যাওঁ। ওলাই গৈ কি কৰিম আপোনালোকেও চাওকচোন। আমি ৰেডি হৈ গ'লো, এতিয়া যাম আমি ফটোশ্বুট কৰিবলৈ। আৰু মোৰ লগত আছে মোৰ ভণ্টি। চাওক, আহি যাওক। তো নমস্কাৰ বন্ধুসকল, যিহেতুকে আজি বহাগৰ 1 তাৰিখ, ফটোটো মাৰিবই লাগিব ন। আৰু বিহুৰ সাজযোৰ যদি নিপিন্ধো বিহুটো আধৰুৱা হৈ ৰ'ব। সেইবাবে বিহু সাজ পিন্ধি আমি দুজনী ৰেডি। এতিয়া যাম আমি অলপ ফটো মাৰিবলৈ। সেইজনী আহি যাওক। তো ব'লক আমাৰ লগত। আমি কেনেকৈ মাৰোঁ আপোনালোকে চাই থাকিব। আমি আহি গ'লোঁ আমাৰ লোকেশ্যন আৰু ৰেডি কৰিছোঁ। বুজি পাইছ? এইটো ওপৰলৈ মাৰিছে ন? নহ'ব, এই নহ'লগৈ। ফটো মৰা অৱস্থা, বৰষুণ দিলে ভিতৰত আহি পালে। কি হৈছে? একেতে ৰীল বনাবলৈ গান বিচাৰি পাইছা? নাই পোৱা। তাই মোবাইলটো ৰীলে বনাবলৈ হৈ থাকিলে। দেখিছেনে, কৈছিলোঁ নহয় বৰষুণ দিয়া বুলি। বৰষুণ আকৌ আহিলে, ওলাই গৈছিলোঁহে। বৰষুণ দিয়াৰ কাৰণে সোমাই আহিলোঁ এতিয়া ভিতৰতে কেইকপিমান মাৰিলোঁ। মাৰি কিনি এতিয়া বৰষুণ যাক এৰালে বাট চাব লাগিব। তাৰপাছত আকৌ ওলাই যাম বাহিৰলৈ। এয়া আমাৰ নাচনীৰ পোষ্ট। ফটো কেনেকুৱা উঠিছে ভাইটি কেমেৰামেন। ফটো মাৰিবলৈ চেষ্টা কৰিছে, ফটোবোৰ কেনেকুৱা হয় আপোনালোকক দি আছোঁ। আপলোড কৰাহে কথা আৰু পূৰা আপলোড কৰিবা ন? ভাল নুঠে ন? এতিয়াহে ক'বলগীয়া হ'ব। ইমান ধুনীয়া ছোৱালীজনী যদি ভাল ফটো। এয়া ফটোবোৰ চাওক, কেইকপিমান মাৰিলোঁ বিহু বুলি। ফটোবোৰ কেনেকুৱা হৈছে জনাবচোন। নমস্কাৰ বন্ধুসকল, ফটোশ্বুট কৰি শেষ হ'ল আৰু এতিয়া সন্ধিয়াৰ কাম বন কৰি ধূপ ধূনা জ্বলাই এতিয়া আজৰি হৈছোঁ। আৰু এতিয়া সময় বাজিছে 6টা বাজিছে আৰু আমাৰ ঘৰলৈ আহিলে এইজনী। চোৱা, উম্মা অকণ কৰি দিয়া, উম্মা অকণ কৰি দিয়া, উম্মা অকণি কৰি দিয়া। এইখন থৈ দিয়া, এইখন নহয়। তোমাৰ মাইনাটো এইটো মাইনাটো চোৱা আৰু উম্মা অকণি কৰি দিয়া। উম্মা অকণি এইফালে চোৱা, এইফালে। দুষ্ট, তুমি দুষ্ট নি? দুষ্ট ছোৱালী, এইজনী দুষ্ট ছোৱালী। এইজনী বিৰাট দুষ্ট, কথা নুশুনে। কৰিম বুলি কোৱাটো কৰিবই লাগে, ল'ব। গতিকে এয়াই আছিল আজিৰ আমাৰ দিনটো। আমি আজিৰ দিনটো এনেদৰেই পাৰ কৰিলোঁ। আমাৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ৰঙালী বিহুৰ শুভেচ্ছাৰে বাই বাই।